তেওঁ আহিল মোৰ পুৰা বিশ্বাস পানী পাতিব হেৰি শুনিছে তেওঁ আহিল মোৰ পুৰা বিশ্বাস আছে তেওঁ আহিবই এনেকৈ মোক এৰি যাব নোৱাৰে নহয় হেৰি শুনিছে মই আহি গলো বুজিছে ভাইটিৰ লগত বাছত উঠিয়ে গুচি আহিলো বাইদেউক লৈ আহিছো হয় তাইক অকণো কষ্ট নোপোৱাকৈ ৰখাৰ দায়িত্ব আপোনাৰ ভাইটিৰ লগত একেবাৰে বাছত উঠিয়ে গুচি আহিলো বাইদেউক লৈ আহিছো হয় কিন্তু তাইক অকণো কষ্ট নোপোৱাকৈ ৰখাৰ দায়িত্ব আপোনাৰ আৰু এই যদি কিবা কষ্ট খাবলগীয়া হয় নহয় কৈছো নহয় আৰু যদি কিবা কষ্ট খাবলগীয়া হয় নহয় আৰু এই কিবা যদি কষ্ট খাবলগীয়া হয় নহয় কৈছো নহয় এই চন্দনে ধৰা নপৰাকৈ তিনিটাকৈ মাৰ্ডাৰ কৰা ৰেকৰ্ড আছে মই আকৌ বেলেগক কষ্ট দিয়া ৰেকৰ্ডে নাই খোল খালি তাতে আকৌ এওঁ মোৰ পৰিবাৰক মই কিয় কষ্ট দিম মৃদুল কনা ভাই কিবা এটা মৃদুল কনা ভাই কিবা এটা তোমাৰ ভিনিহি খুব ভাল মানুহ তোমাৰ বায়েৰে তেওঁ খুব মৰমত ৰাখিব এদিনমান তুমি মাত্ৰ তেওঁ গিৰিয়েকৰ লগত থাকিবলৈ দিয়া বিনন্দ আহো দে যা আজিৰে পৰা মই আপোনাৰ লগতেই থাকিম আপোনাৰ সেৱা শুশ্ৰূষা কৰিম আপোনাৰ সংসাৰ চলাম আজিৰে পৰা মই আপোনাৰ লগতেই থাকিম আপোনাৰ সেৱা শুশ্ৰূষা কৰিম আপোনাৰ সংসাৰ চলাম আৰু এইবোৰ কৰিবলৈ যাওঁতে যদি বাইদেউ কিবা দুখ কষ্ট ভুঞ্জিব লগা হয় নহয় মই কিন্তু কাকো ৰেহাই নিদিওঁ কৈছো নহয় যে লুকাকৈ মাৰ্ডাৰ কৰা মানুহ হয় সেইবোৰ ডাইলগ দিব নালাগে নহয় গুলগালি তোমাৰ বায়েৰা মোৰ পৰিবাৰ হয় তেওঁক সুখত নাৰাখি মই কাক সুখত ৰাখিম কেৱল কেইদিনমান তেওঁ মোৰ লগত থাকিলেই হ'ল কেইদিনমান কিয় মইতো আজীৱন আপোনাৰ লগত থাকিম বুলিয়ে বিয়া হৈছো কিন্তু আজিলৈকেতো এদিনো থকা নাই এই মাৰ ঘৰখনৰ জেমেলাবোৰৰ কাৰণেহে থাকিব পৰা নাই কিন্তু আজিলৈকেতো কেইদিনমান কিয় মইতো আজীৱন আপোনাৰ লগত থাকিম বুলিয়ে বিয়া হৈছো মইতো আজীৱন আপোনাৰ লগতেই থাকিম বুলি বিয়া হৈছো কিন্তু আজিলৈকেতো এদিনো থকা নাই এই মাৰ ঘৰখনৰ জেমেলাবোৰৰ কাৰণেহে থাকিব পৰা নাই আজিৰ পৰা থাকিমতো ভালকৈ থাকিবি বাইদেউ আৰু যদি কিবা কষ্ট আৰু যদি কিবা প্ৰব্লেম হোৱা চিধাই মোক কল কৰি দিবি একো টেনশ্যন নাখাবি তই যে নোখোৱাকৈ মাৰ্ডাৰ কৰা মানুহ হয় চন্দন ফোনটো নধৰিবা হেল্ল' কেতিয়া ক'ত কেনেকৈ হ'ব গৈ আছো কি হৈছে একো হোৱা নাই মায়ে ফোন মাৰিছে কি ক'লে আমাৰ গাইজনীবোৰে হেৰা একো কোৱা নাই আমাৰ গাইজনীবোৰে হেৰা পথাৰৰ পৰা উভতি অহা নাই মায়ে কান্দি বিচনাত বাগৰি পৰিছে দেউতাই বিচাৰি পাগল হৈ গৈছে মা দেউতাক এই অৱস্থাত অকলে এৰি দিয়া উচিত নহব বল বাইদেউ তাই যাব নোৱাৰে কিয় নোৱাৰিব যাব তাই প্ৰথমে সেইখন ঘৰৰ ছোৱালী তাৰ পাছতহে আপোনাৰ ঘৈণী মই মা দেউতাৰ কষ্ট চাই থাকিব নোৱাৰো আৰু মোৰ কষ্টটো কি হব বাইদেউ বল পেলালি কিয় আপুনি থাকিব দেই মই দুদিন পাছতে ঘূৰি আহিম বাইদেউ বল